নমস্কাৰ। আজি 10 ফেব্ৰুৱাৰী বড়োলেণ্ড একৰ্ডে বিটিচি একৰ্ডে মানে বড়োলেণ্ড বুলি গণ্য কৰোঁ। তালৈ সকলো বিটিচিবাসী ৰাইজ তথা অসমবাসী ৰাইজক মই শুভেচ্ছা দিলোঁ। আপুনি যিটো প্ৰশ্ন কৰিছে, কাম্পা বৰগয়াৰী ইউপিপিলৈ যোৱাটো বিশেষৰ কোনো ধৰণৰ কঠিন নহয়, কাৰণ আমি দুখে পাইছোঁ তেওঁ যাতে কঠিন নহয়। কেনেকুৱা ধৰণৰ নেতা যাব বিচাৰিছো সেইটো মই এতিয়াও গম নাপাওঁ। যাব পাৰে, কাৰণ কাম্পা বৰগয়াৰীৰ নিচিনা এটা বলিষ্ঠ নেতা আমি যাক বুলি ভাবিছিলো, তেওঁ যদি ইমান দুৰ্বল হ'ব পাৰে, বেলেগেও যাব পাৰে। কাৰণ তেওঁলোকক যিটো দেখিছো, যোৱা দিনলৈ কাম্পা বৰগয়াৰী যিটো চিফ হিচাপে আজি চৰকাৰ নাই কাৰণে তেওঁ হাগ্ৰামা মহিলাৰী বা আমাৰ তেওঁলোকক চিফ দিব নোৱাৰিলে বা চন্দন ব্ৰহ্মক আমি কেবিনেট মিনিষ্টাৰ দিব নোৱাৰিলে কাৰণে আজি বেয়া হ'ল। সেইটোতো কথা নহয়। এইটো চৰকাৰ নাই, চৰকাৰ নথকা কোনোবা মানে চৰকাৰ থকা দলৰ লগত যোৱাটো মানুহৰ দুৰ্বলতা প্ৰকাশ পায়, এইটো সকলোৱে জানে। আৰু আমি এনেকুৱা দুৰ্বল যদি কোনোবা নেতা আছে গম নাপাওঁ। অহা নিৰ্বাচনত আমাৰ স্থিতি এতিয়াও ভাল। আমি মানে যোৱাবাৰো আমি হাৰা নাছিলো। এইটো ষড়যন্ত্ৰমূলকভাৱে চৰকাৰটো গঠন কৰা হৈছিলে, আৰু যোৱা MP ইলেকশ্যনত যিটো আমি ৰিজাল্ট দেখিলো, আমাৰ চৰকাৰ নাছিলে, কাৰো লগত লগ নাছিলো আমি, তথাপি আমি কম ভোটৰ ব্যৱধানত আমি হাৰিছো। এইবিলাক যদি চাওঁ, আৰু বৰ্তমানো BPFৰ স্থিতি ভাল, আৰু ৰাইজে হাগ্ৰামা মহিলাৰীকে বিচাৰিছে। কাৰণ প্ৰমোদ বড়ো চৰকাৰে ৰাইজক একো দিব পৰা নাই, একো কামেই কৰিব পৰা নাই, প্ৰতিশ্ৰুতি হিচাপে তেওঁ একো কৰিব পৰা নাই, অকল ভেকু ভাওনা কৰি আছে। তেওঁ একেবাৰে ৰাইজৰ মাজত মিছা কথা কৈ আছে। তেওঁ এফচুৰ লগত এফচুৰ পৰা কিবা আশা কৰিছে, কিন্তু আজি বড়ো ৰাইজে এফচুকো বিশ্বাসত ল'ব পৰা নাই, কাৰণ এটা জাতীয় দলে ডাইৰেক্ট BPFৰ লগত থকাটো বড়ো ৰাইজে এফচুৱে সেইটো বিচাৰিছিলে, কিন্তু আমি জানাত BPF হিচাপে মই কম, আমিতো আদৰণি জনাইছিলো, হাগ্ৰামা মহিলাই ছাৰেওতো আলোচনাটো কৰক বুলি কোৱা হৈছিলে, কিন্তু এফচুৰ স্থিতিটো সন্দেহজনক। তেওঁ সদায় মানে প্ৰমোদ বড়োৰ লগত প্ৰগ্ৰাম কৰে, প্ৰমোদ বড়োৰ লগত সদায় অহা যোৱা থাকে। এই ক্ষেত্ৰত BPF হিচাপে আমি এফচুৰ যে কেনেকুৱা নিষ্ঠাৰে কাম কৰিছে সেইটো আমাৰ সন্দেহ কৰিছে, কিন্তু তথাপিও যদি তেওঁলোকে পাৰে আকৌ কাম কৰিব। এই ঐতিহাসিক আমি আজি টেষ্টৰ মাধ্যমে পাবলৈ সক্ষম হৈছো। আমাৰ যি আজিৰ দিনত BPF প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত BLT সকলৰ অৱদানত আমি এই BTRটো 2003 চনত 10 ফেব্ৰুৱাৰীত আমি পাইছিলো, আৰু সেই হিচাপে আজি আহি 23তম মানে বছৰত ভৰি দিছেহি। আজিৰ এই একৰ্ডে আমি সকলো নেতাকৰ্মী দলৰ নেতাকৰ্মী সংকল্পবদ্ধ হৈছো যে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত BPF দলে যেনেকুৱাকে খুব ধুনীয়াকে BTC অঞ্চলখন চৰকাৰ হিচাপে পৰিচালিত কৰি সকলো জাতি জনগোষ্ঠীৰ মানুহৰ উন্নয়ন সাধন কৰিছিলে, ঠিক তেনেকুৱাকে আমি আগন্তুক দিনতো আমি আগুৱাই যাম, আৰু সকলো নেতাকৰ্মীয়ে আমি একত্ৰিত হৈ পেলাই গভৰ্ণমেণ্ট আনিবৰ কাৰণে আজি আমি একৰ্ডে পণ লৈছো। ৰাজনীতিত নিজা ব্যক্তিগত স্বাৰ্থৰ কথা থাকে। কাম্পা বৰগয়াৰী ডাঙৰীয়াই যোগদান কৰিছে, এইটো তেওঁৰ নিজা ব্যক্তিগত কথা, ইয়াত BPFৰ একো ক্ষতিসাধন নহয়।